মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্নিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ অসমীয়া কিতাপৰ লঘোণ নামৰ কবিতাটি পাঠ কৰিম। আহাচোন আমি একেলগে পঢ়ো। লঘোণ। একোকে নেখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এই হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুককোণ। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এই হ'ব লঘোণত আৰু একো নেলাগে। কবি নৱকান্ত বৰুৱা। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কবিতাটো পঢ়ি ভাল পাইছা। এতিয়া তোমালোকে মোৰ ভিডিঅ'টো দুবাৰমান ৰিপিট কৰি চোৱা আৰু মই যেনেকৈ কবিতাটো আবৃত্তি কৰিছোঁ তোমালোকেও তেনেকৈ চেষ্টা কৰা, পাৰিবা। ঠিক আছে? আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোক কিছু লাভান্বিত হ'বা। ঠিক আছে? তেনেহ'লে আজিলৈ আহোঁ। বাই বাই। अच्छा चलता हूँ दुआओं में याद रखना, मेरे जिक्र का